हेलो एवरीवन आज मैं बहुत दिनर पाছত एटा रेसिपी भिडिओ লৈ আহিছোঁ। মই আজি বনাব লৈছোঁ ৰঙলাও আগৰ এটা থুপথুপিয়া সবজি। আপোনালোকে বাৰু খাইনে? মই ধুনীয়াকৈ ধুই মেলি লৈছিলোঁ আৰু লগতে মিহিমিহিকৈ কাটি লৈছোঁ। লগতে এটা আলু লৈছোঁ আৰু অকণমান পিঁয়াজ জলকীয়া দি তেলতে ভাজি আছোঁ। এতিয়া কাষতে দুটা কোমলীয়া সাইজৰ জিকাও পুৰি আছোঁ। আজি জিকাৰ পুৰা পিটিকা খাম। আপোনালোকে বাৰু খাইনে? আৰু এইফালে মই নিমখ হালধি অকণমান দি পেলাই এইখিনি ভাজি আছোঁ। যেনেদৰে আমি ভাজি বনাওঁ তেনেকৈ ভাজি আছোঁ। অলপ সময়ৰ পাছত শাকখিনি মৰহি যোৱাতে অকণমান বেকিং সোডা দি দিছোঁ। নহ'লে আপোনালোকে খাৰ দিবও পাৰে। মোৰ ওচৰত বেকিং সোডা আছিলে তাৰ কাৰণে সেইটো দিলোঁ। আৰু ধুনীয়াকৈ সিজি যোৱাত এগিলাচ পানী দি অলপ জোলখন ডাঠ হৈ আহোঁতে নমাই থলোঁ। আৰু এইফালে জিকাখিনিও ধুনীয়াকৈ নিমখ জলকীয়া আৰু পিঁয়াজৰ লগত পিটিকি ল'লোঁ। আপোনালোকে এনেকৈ গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰেনে? যদি ৰেচিপিটো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে বনাই খাব আৰু লগতে কেনেকুৱা হৈছিলে খাবলৈ মোক জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।